নমস্কাৰ বন্ধুসকল, আমি গম পাইছোঁ আমি টাৱাঙলৈ গৈছোঁ। টাৱাঙৰ মাজতে আমি এতিয়া পাইছোঁ এটা জলপ্ৰপাত আপোনালোকে দেখুৱাম। আৰু অৰুণাচল খুব ধুনীয়া সুন্দৰ দৃশ্য আৰু পাহাৰৰ মাজে মাজে খুব ভাল লগা এটা জাৰ্ণি হ'ব গৈ আছে। গোটেই ভিডিঅ'টো চাওক, স্কিপ নকৰোঁ। গোটেই প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে দেখুৱাই যাম। ইয়াৰ ধুনীয়া ধুনীয়া গোটেই পাহাৰ আৰু চাৰিওফালৰ যি প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাই যাম। লগতে মনোমোহা এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে কিছুমান কথা পাতি যাম। বলক তেনেহ'লে ভিডিঅ' ইয়াৰ পৰা আজি আৰম্ভ কৰোঁ। ৰাতিপুৱা 4 বজাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছিলোঁ, আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। কিন্তু ভিডিঅ' ৰান্ধাৰ কাৰণে আজি আমি অৰুণাচলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যি আমাৰ লক্ষ্য, আমাৰ টাৱাঙলৈ গৈ আছোঁ। মাজতে বমদিলা পাৰ হৈ খুব এটা জলপ্ৰপাত, ধুনীয়া ৰাস্তা, বহুত জলপ্ৰপাত আছে। এটা ডাঙৰ জলপ্ৰপাত দেখি ৰৈছোঁ আৰু জাৰ্ণিটো আমি গোটেই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পৰা আৰু ক'ত ক'ত যাম, কি কি কৰিম, কিমান দিন থাকিম, গোটেই কথাখিনি অকণমান আমাৰ দায় কৈ দিব। আমি ইয়াৰ পৰা যাম বমদিলা আজি ৰাতি থাকিম। থাকি তাৰ পৰা আমি যাম টাৱাঙত থাকিম। টাৱাঙত থাকি তাৰপাছত আমি যাম বুমলা পাছৰ পৰা ঘূৰি আহি আমি মাদুৰী ফলছ চাই আহি আমি টাৱাঙত আৰু কিছু ঠাই থাকিম, দুদিনীয়া থাকিম। তাৰপাছত আমি নোৱাৰাং ফলছ চাম। তাৰপাছত আৰু এনেকৈ বিভিন্ন যিবিলাক ঠাই আছে সকলোখিনি আমি চাম বুলি আমি আজি লাগিব 5 দিন মুঠতে 5 দিনত আমি গোটেই 5 দিনত 5টা ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। বাহন আমাক গাড়ী ধুনীয়াকৈ লৈ গৈ পোৱাবগৈ দাদাক চিনাকি কৰিছোঁ। আপোনাৰ নামটো দাদা কৈ দিয়ক পটকেনে। আমাৰ শিৱসাগৰে হয়। আমি লগতে গোটেই জাৰ্ণিৰ লগত থাকিব আৰু ইয়াৰ লগত মাজে মাজে কথা পাতিম। আমাৰ বিশেষ বাহনখনৰ নাম হৈছে পাটকাই নহয় জানো? পাটকাই নামৰ গাড়ীখনো আমি ইয়াৰ পৰা যাত্ৰা কৰিছোঁ। हर शाम आँखों पर तेरा आंचल लहराए, हर रात यादों की बारात ले आए, मैं सांस ले हर रात यादों की। একদম মানে আপোনাৰ কেইবাঘণ্টা জাৰ্ণি আকৌ পকা শ্বিলঙত যোৱাৰ ৰাস্তা নিচিনা উঠি আহিলোঁ পাহাৰৰ ওপৰলৈ। আৰু এটা আহি পাইছোঁ প্ৰায় 5,000 কিলোমিটাৰ পৰ্যন্ত ওপৰলৈ, 5,000 কিলোমিটাৰ নহয় 5,000 ফুটৰ ওপৰলৈকে উঠি পাহাৰ উঠিলোঁ। উঠি আহি এতিয়া অকণমান জাষ্ট ৰৈছোঁ। আৰু 25 কিলোমিটাৰ গ'লে আমাৰ বমদিলা পাম, তাতে থাকিম। আৰু ইমান জাৰ্ণি হোৱাৰ কাৰণে গাটো অলপ কিছু বেয়া লাগিছে, গতিকে ভিডিঅ' বিশেষ বনাব পৰা নাই। আৰু গোটেই বস্তুটো আপোনাক কৰিলোঁ দেখুৱাই যাম আৰু চাই থাকক আমাৰ ভাল লগা ভিডিঅ'টো। এইটো হৈছে 3,000 মিটাৰ ফুটৰ ওপৰত পাহাৰৰ ওপৰত আমাৰ ঘুগুনি, 20 টকীয়া ঘুগুনি, চাহ। খুব সুন্দৰকৈ সজাই থোৱা এখন শাকৰ চব্জিৰ দোকান দেখিলোঁ, তাকে দেখালোঁ। বাহ, তাত এখন ফটোও তুলি ল'লোঁ বহি পিনি। বাহনৰ যোগেদি আমি পালোঁহি এতিয়া আমি নিজৰ স্থান, গন্তব্যস্থান পাটকাই বাহনেদি পালোঁহি আমি বমদিলা। আৰু বমদিলা হোটেলখন আমাৰ ধম্ম হোটেলখন, বৌদ্ধ গেষ্ট হাউচ। আৰু ইয়াত আমি 101 হোটেলত থাকিম। ইয়াৰ পৰিৱেশটো দেখাম আৰু কেনেকৈ আহিলোঁ কিবা ক'ব নেকি? আমি শিৱসাগৰৰ পৰা লাহে লাহে আহি 4টা বজাৰ পৰা আহি আমি এতিয়া 3 বজাত ইয়াত পাই গ'লোহি। তেজপুৰ হৈ আহিলোঁ। ৰাস্তা আহি খুব ভাল লাগিলে। ইমান ধুনীয়া অকোৱা পকোৱা ৰাস্তা, ইমান প্ৰাকৃতিক সৌন্দৰ্য থকা মানে আহি বহুত ভাল লাগিলে। ধন্যবাদ। খুব অকোৱা ৰাস্তা আৰু অলপ কমজুৰি বমি কৰা মানুহ হ'লে অসুবিধা হ'ব, গতিকে টেঙা আঞ্জা কিবা কিবিবিলাক লৈ আহিব। আৰু সম্পূৰ্ণ 6-7 ঘণ্টা 8 ঘণ্টামান জাৰ্ণি হ'ব গোটেই শিৱসাগৰৰ পৰা। গতিকে আহক চাওক, আমি আপোনাক দেখুৱাম গোটেই ভিডিঅ' যোগেদি। যিটো ৰুমত আছোঁ আৰু ৰুমৰ নাজাৰে দেখাম, দৃশ্য দেখাম, কেনেকৈ সুন্দৰ ধুনীয়া ৰুম। আৰু আহিলে আপুনি ইয়াতে ৰুমবিলাক থাকিব পাৰে, বৌদ্ধ যিটো গেষ্ট হাউচ হয়। বলক তেনেহ'লে ৰুমটো কেনেকৈ আপোনাক দেখুৱাওঁগৈ। এয়া আছে ৰিচিপশ্যনৰ ফোনৰ ফেচিলিটি। আৰু এখন ছিংগল বিচনা, এখন ডাবুল হয়। আৰু এইফালে টিভি আছে, ধুনীয়া এটা ড্ৰয়িং ফটো আছে। আৰু তলত ঠাণ্ডা নাহিবৰ কাৰণে কোমল দিয়া আহি আছে, কি কয় এইটো, কি ক'ব
কাৰ্পেট আছে আৰু গৰম পানী দিছে তাৰপিছত এইফালে বস্তু থোৱা এইটো ব্যৱস্থা আছে তাৰপিছত বাথৰুম গিজাৰ আছে বাথৰুম গিজাৰ আছে হিটাৰ দিব নাজাৰা হয় সুন্দৰ চাৰিওফালে পাহাৰ 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 লাহে লাহে আন্ধাৰ হৈ আহিছে আৰু ইয়াত আমাৰ বুদ্ধ এটা মানে মন্দিৰ বনাই আছে আৰু হোটেলো হয় আমাৰ গাড়ীখন কৰা হৈছে আৰু ভিডিঅ'টো আজি এটা সামৰিছোঁ কেনেকৈ পালোঁ পালোহি দেখুৱালোঁ আৰু গোটেই জাৰ্ণিটো পাছত আপোনালোকে যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়া গম পাম যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিয়ক যেনেকৈ জেগাটো কেনেকৈ আহিব চাবলৈ পাব আৰু প্লাছ মোৰ নেক্সট এপিছ'ডক অপেক্ষা কৰক সোনকালে দিয়ে কি ফুৰিম কি চাম গোটেইখিনি এটা ভিডিঅ' কণ্টিনিউছলি আপোনালোকে দি থাকিম ডেইলি ভিডিঅ' আজি এইখিনিকে সামৰিছোঁ কেনেকৈ আহিলোঁ আৰু কি কৰিলোঁ ছুটি ভিডিঅ' আৰু ইয়াৰ নেক্সট আমি কি চাম আপোনালোকে চাই থাকিব নেক্সট এপিছ'ড চাবলৈ নাপাহৰিব কিন্তু